প্ৰিমিয়াৰ নিউজৰ পৰা মই শতাব্দী গৈ সান্ধ্য বাতৰিলৈ স্বাগতম জনাইছোঁ। আজি বিশেষ বাতৰি গাহৰি আৰু মুৰ্গী পালনেৰে উৎকৃষ্ট নিদৰ্শন দাঙি ধৰিছে হাৰুৱাঘাটৰ যুৱ সাংবাদিক তথা প্ৰাক্তন AASU কৰ্মী দেৱজিৎ বৰাই। আজিৰ প্ৰজন্মই চাকৰি বিচাৰি হাবাথুৰি খাই থকা সময়তে হাৰুৱাঘাটৰ যুৱ সংবাদকৰ্মী দেৱজিৎ বৰাই গাহৰি আৰু মুৰ্গী পালনেৰে দেখিছে স্বাৱলম্বিতাৰ মুখ। মুৰ্গী পালনেৰে 20ৰ পৰা 21 বৰ্ষত কাৰ্বি আংলং জিলাৰ ভিতৰতে শ্ৰেষ্ঠ মুৰ্গী পালক সন্মান পাবলৈ সক্ষম হৈছে অসম ৰাজ্যিক পশুপালন বিভাগৰ পৰা। আজি কাৰ্বি আংলং জিলাৰ ছাত্ৰ সন্থাৰ এটা সজাতি দল আহি দেৱজিতৰ ফাৰ্ম পৰিদৰ্শন কৰে আৰু অনাগত দিনত জিলা ছাত্ৰ সন্থাই পশুপালনৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰি নিবনুৱা সমস্যা সমাধানৰ লক্ষ্যৰে আগবাঢ়ি আহিব বুলি জনাই সদৌ অসম ছাত্ৰ সন্থাৰ সদস্য সঞ্জু হানছে। আমাৰ এই লোকেল যিবোৰ আছে লোকেল আৰু এইটো ডিফাৰেন্স কি আছে মানে ইহঁতৰ গ্ৰোথটো সোনকালে হয় মানে আপুনি লোকেল এটা ইমান ডাঙৰ মতা পটকা দেখি নাপাব যদিহে লোকেলকো যদি আমি কি কয় ইহঁতৰ যে দানা যদি দিওঁ নহয় মানে ব্ৰিডটো ব্ৰিডে আৰু সেইটো আপুনি যিমান ভাল খাদ্য খোৱালেও ইহঁততকৈ সদায় পিছুৱাই থাকিব লোকেলৰ লগত ক্ৰছ কৰিব কৰাব পাৰি ভাল কৰি লোৱা তেতিয়া আৰু এইটো মোৰ তাত অলপ সৰুৱে দেখা পাইছে মোৰ তাত বেলেগৰ যিবিলাক আছে গাহৰি ভাল যিবিলাক কিন্তু আৰু ডাঙৰ ডাঙৰ পঠাই দিয়া ভেকচিন দিয়া হৈ থাকে এজনী মাকৰে গোটেইখিনি পোৱালি নেকি অঁ এই পোৱালি কমাই দিছে 8টাহে দিলে এনে 12টামান দিয়ে বহুত পোৱালি কমাই দিছে গোটটো চবৰে সমান নহয় কোনোবা ডাঙৰ মানে কি হয় এই পোৱালি চালাদ থাকে নহয় পোৱালি কিছুমান সিহঁতে মানে গাখীৰটো পটকে খায় এইকেইটা থাকি যায় বাগানকেইটা সেনেকুৱা চিষ্টেম ধৰক বাকী এনে কেতিয়াবা যদি ক'ৰবাত ৱৰ্কশ্বপ দিওঁ অকণমান সহায় সহযোগিতা লাগিব অলপ ৱৰ্কশ্বপ দিয়াৰ কথা চিন্তা চৰ্চা কৰি আছোঁ যদি আমি পাতি লওঁ গোটেই বস্তু যদি তেনেকুৱাকৈ মানে বৈজ্ঞানিকভাৱে যদি কৰাব পৰা যায় তাত অকণমান সহায় সহযোগিতা লাগিব বা দেখুৱাই দিব লাগিব মানে সেইটো কাৰণে আচলতে আজি চাবলৈ আহে আৰু ট্ৰেইনিং গ'লে মানে কিবা লোন চোন দিয়ে লোনটো আজিলৈকে মই লোৱা নাই বাৰু কিন্তু এনেই আপোনাৰ চাৰ্টিফিকেট সেইবিলাক আপোনাৰ বেংকেহে গম পাব কাৰণ চব বেংকে ফাইনেন্স কৰিব নিবিচাৰে তুমিতো লোন লোৱা লোৱা নাই লাংকিং জাহাংগীৰ কৰিব পাৰে ফাৰ্ষ্ট ষ্টাৰ্টআপ কৰিবলৈ কিমান মানে এমাউণ্ট লাগিব এতিয়া আপোনাৰ ধৰি লওক ঘৰটোৰ ওপৰত কথা এতিয়া ধৰক মইতো ঘৰটো প্ৰথমতে বাঁহৰ আছিলে গোটেইখিনি এইবিলাক গোটেইবিলাক বাঁহৰ এতিয়া মই ভাঙি পেলাই পাকা বনাইছোঁ এতিয়া ধৰক আপুনি আৰু মোৰ মতে যোনে প্ৰথম গাড়ী চেট কৰিব বিচাৰে খেতি কৰি পুহিব লাগে এতিয়া অঁ বেছি এতিয়া 5জনী মাইকী পুহিবৰ কাৰণে আপোনাৰ 5টা ৰুম লাগিব এইখিনি গোটেইখিনি পুৰা মেচিয়ৰ হৈ গ'ল অঁ এটা পোৱালি দুবাৰ দিলে এইটোৰ হ'ব এইটো ব্ৰিড ন অঁ এইটো ইহঁতৰ পোৱালি এইকেইটা য়ৰ্কশ্বায়াৰ হয় মাজনী ইয়াত তুমি যে ট্ৰেইনিং লৈছিলা যে ক'ত লৈছিলা তেজপুৰ এইটো মানে ইয়াৰ গঠন দিছে মাছখোলা টাইপ যে গা গঠনটো টোটেলি বেলেগ মানে ইয়াৰ সেইটো ষ্টাইল নেক্সটটো কাটি দিয়া গৈছে সিহঁতৰ কাটি দিয়ে নেকি অঁ এইটো মানে আপোনাৰ কি হয় সিহঁতক যেতিয়া আপুনি ক্ৰছ কৰাৰ সময়ত সিহঁতক এই মাইকীবিলাকৰ নেগুডাল অলপ ডিষ্টাৰ্ব কৰে মানে সেইকাৰণে নেগুটো কাটি দিয়ে মতাকেইটা মানে ঠিকে থাকে অঁ সকলো মতাও ঠিকে থাকে এইটো এটা পাখা আৰু এটা সেই দানাটো এইটো কিবা দানা হ'ব দানাটো কিনা দানা নাই ন খালি কিন্তু আপোনাৰ কি হয় গৰমত পানী বিচাৰে ইয়াতে পানী দি দিয়া নাই নিজেও সিহঁতে মানে অকণমান চালাদ হয় পানীটো খাই পেলাই নিজে নিজে পানী পেলাই চিষ্টেমটো কেনেকুৱা জানে পানীটো এইটো মানে ৱাটাৰ হেড চুকিব পাৰে হা চুকি দিয়ে নহয় এইটো মানে চুকিব নালাগে মুখখন লগালে পানী আহে এইটো লগালে আপোনাৰ ধৰক পানী এক্সট্ৰাকৈ মানে জানে তাৰমানে ইয়াত দিলে কি হয় আপোনাৰ তাত দিব আনি পেলাই দিব আজিকালি মানে বেমাৰটো হ'বই আপোনাৰ এইফালে পাঠাটো আছে চাহ হৈ যাব পাই দেই
কেইবছৰ হ'ল এইটো কৰা? এবছৰ হ'ল? এতিয়া 2 বছৰ হ'ল। অক্টোবৰ 3 তাৰিখে মানে হেৰি 2 বছৰ হ'ল। ফটোগ্ৰাফী জিলা ছাত্ৰ সন্থাৰ প্ৰাক্তন আমাৰ আছু কৰ্মী দেৱজিৎ বাসগৃহত আহি আজি আমি তেখেতৰ যোনটো পদক্ষেপ পল্ট্ৰি এণ্ড পিগাৰী তেওঁক এই পদক্ষেপ লোৱাৰ কাৰণে আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু যাতে আমাৰ কাৰ্বি আংলঙত বিভিন্ন যুৱ যুৱতী আছে যিসকল বাহিৰত গৈ তেওঁলোকে কাম কৰে কিন্তু আমি ইয়াত দেখা পাই ইমানেই সুখী হৈছোঁ যাতে অনাগত দিনত তেওঁৰ জৰিয়তে এটা দেৱজিতৰ নেতৃত্বতে যাতে আমাৰ কাৰ্বি আংলঙতো বিভিন্ন জেগা ঠাই যাতে এই ৱৰ্কশ্বপ জৰিয়তে যাতে আমি এই পিগাৰী আৰু পল্ট্ৰি ফাৰ্ম কেনেকৈ খুলিব লাগে আৰু কেনেকৈ যত্ন ল'ব লাগে এই বিষয়টো লৈ আমি ফটোগ্ৰাফী জিলা ছাত্ৰ সন্থাৰ তৰফৰ পৰা এটা খুব সোনকালে আমি এটা ৱৰ্কশ্বপ থ'ম তাতে যাতে আমাৰ যুৱ যুৱতী যিসকল বাহিৰত গৈ আছে তেওঁলোকক যাতে এইটো ৱৰ্কশ্বপ জৰিয়তে তেখেতে এটা সাহস পাই মেলি আমাৰ কাৰ্বি আংলঙত বিভিন্ন জেগা আছে য'তনো এনেকৈ পল্ট্ৰি আৰু পিগাৰী ফাৰ্ম থ'ব পাৰে তাকে আমি কামনা কৰিছোঁ।